কৈছোঁ। আৰু এই পুখুৰীটোৰ কথা আমাৰ ওচৰৰ সকলোৱে জানে, যোনে নেজানে সিহঁতৰ কাৰণে কৈছোঁ। এইটো আমাৰ অফিয়াপুৰীৰ ৰজাৰ পুখুৰী হয়। আৰু আজি ইয়াত স্বাধীনতা দিৱসৰ উৎসৱৰ কাৰণে বহুত ভাল লগা এটা পৰিৱেশ বনাইছে। আৰু সেয়ে আপোনালোকক মই পৰিৱেশটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। বলক তেন্তে ফ্ৰেণ্ডছ, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকক। আৰু ইখনে ভিতৰৰ পিনে যোৱা গেট হয়। এতিয়া আমি ইপিনে সোমাই যাম আৰু ভিতৰৰ পৰিৱেশখিনি আপোনালোকক দেখুৱাব চেষ্টা কৰিম। বহুত ভিৰ হৈছে, বহুত মানে এনেকুৱা ভিৰৰ কাৰণে কথাবিলাক ভালকৈ শুনি নেপাব পাৰে আপোনালোকে। মোৰ ভিতৰত সোমাই আহিলে এতিয়া ভিতৰৰ পৰিৱেশ মই নক'লেও আপোনালোকে বুজিব পাৰিছে কিমান এটা ভাল লগা পৰিৱেশ হৈছে ইয়ালৈ। সঁচাকৈ বহুত ভাল লাগিছে ইয়ালৈ আহি, মানে পূজা মেলাত অহা নিচিনা লাগি আছে আজি। মই বেক কেমেৰা কৰি আপোনালোকক দেখুৱাই দিছোঁ, চোৱা কিমান ভাল লাগিছে আহি পেলাই ইয়ালৈ। মানে আৰু কোনোবা যদি ওচৰৰ আহোঁ বুলি ভাবি আছে তেন্তে কাইলৈ আহিব পাৰে আপোনালোকে ইয়ালৈ। আহক, আপোনালোকেও এনজয় কৰক, বহুত ভাল লাগিছে সঁচাকৈ আজি পৰিৱেশখিনি চাই পেলাই। ইয়াত ইমান ধুনীয়াকৈ সজাইছে, লাইটিং এনেকৈ কৰিছে। আৰু লগতে সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মূৰ্তি ধুনীয়াকৈ বনাই ৰাখিছে ইয়াত। 8টা বজাৰ পিছত ইয়াৰ গেট বন্ধ কৰি দিয়া হ'ব। গতিকে এতিয়া আমি যাব টাইম হ'ল, 8:40 হ'ল। অ'কে ফ্ৰেণ্ডছ, এতিয়া গৈ থাকোঁ। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু উপভোগ কৰিব। নিশ্চয় ভাল পাব আপোনালোকে ভিডিঅ'টো চাই। অ'কে, বাই বাই ফ্ৰেণ্ডছ, গুড নাইট।